এই ভিডিওটো হৈছে যেতিয়া শেখ হাসিনাই বাংলাদেশ এৰিছিল 6 তাৰিখে দুপৰীয়া 1:30 তেওঁৰ নিজৰ সিকিউৰিটিয়ে তেওঁক জনাইছে যে তেওঁৰ জীৱন এতিয়া একেবাৰে সংকটজনক গতিকে তেওঁৰ লাক্সাৰি ঘৰ আৰু সা সম্পত্তি এৰি লগতে তেওঁৰ পদৰ পৰা ৰিজাইন কৰি তেওঁ বেলেগ এখন দেশলৈ পলাই যাব লাগে তাৰ পিছতে শেখ হাসিনা আৰু তেওঁৰ ভণ্টিয়ে এখন হেলিকপ্টাৰেৰে বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহে কিন্তু ইমানবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো শেখ হাসিনাই নিজৰ দেশ এৰি পলাব লগা কিয় হৈছিল গতিকে এই ভিডিওটোত এই বিষয়ে ডিটেইলছত কথা পাতো আহক এই ভিডিওটো আৰম্ভ কৰো 1 জুলাই 2024 কিছুমান ষ্টুডেণ্টে ওলাই আহিছিল প্ৰটেষ্ট কৰিবলৈ আৰু ৰোড আৰু ৰেলৱে লাইন ব্লক কৰিছিল ইয়াৰ এটাই প্ৰধান কাৰণ আছিল বাংলাদেশ হাইকোৰ্টে এটা অৰ্ডাৰ উলিয়াইছিল যিটো কন্ট্ৰভাৰ্চিয়েল জব কোটা সিস্টেমক লৈ যিটো পুনৰ ৰিইন্ট্ৰোডিউস কৰিছিল বাংলাদেশৰ কোটা সিস্টেমৰ বিষয়ে জানিবলৈ হলে বাংলাদেশৰ ফ্ৰীডম মুভমেণ্টলৈ যাব লাগিব আৰু এই ফ্ৰীডম মুভমেণ্টত সেই সময়ত শেখ মুজিবুৰ ৰহমান বাংলাদেশৰ এটা ডাঙৰ লিডাৰ আছিল তেওঁ আৰু এটা নতুন দল গঠন হৈছিল সেইটোৰ নাম হৈছিল মুক্তি বাহিনী এই মুক্তি বাহিনী আৰু শেখ মুজিবুৰ ৰহমানে লগ লাগি আৰু লগতে ভাৰত সেনাও সেই সময়ত সহায় কৰিছিল বাংলাদেশক যাতে পশ্চিম পাকিস্তানৰ পৰা পূব পাকিস্তানক স্বাধীন কৰাব পাৰে আৰু যেতিয়া 1971 চনত শেখ মুজিবুৰ ৰহমানে বাংলাদেশক স্বাধীন কৰাব পাৰিছিল বা পশ্চিম পাকিস্তানক হৰাইছিল তাৰ পিছত পূব পাকিস্তানত অৰ্থাৎ বাংলাদেশত শেখ মুজিবুৰ ৰহমান প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈয়ে তেওঁ এটা কথা কৈছিল যে যিসকল মানুহে এই ফ্ৰীডম মুভমেণ্টত মৃত্যু হৈছে তেওঁলোকক এজ এ ফ্ৰীডম ফাইটাৰ হিচাপে চিভিল ছাৰ্ভিচত এটা কোটা দিয়া হ'ব চাকৰিৰ ক্ষেত্ৰত আৰু যিসকল পশ্চিম পাকিস্তানৰ মানুহে যিসকল পূব পাকিস্তানৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ যিবিলাক মহিলাই অত্যাচাৰ কৰিছিল অত্যাচাৰ সহিব লগা হৈছিল তেওঁলোকৰ কাৰণেও এটা স্পেচিয়েল কোটা ৰাখিব চিভিল ছাৰ্ভিচ ইনিচিয়েল কোটা সিস্টেমত 30% ফ্ৰীডম ফাইটাৰৰ বাবে 10% সেই মহিলাসকলৰ বাবে যিসকলক পশ্চিম পাকিস্তানৰ মানুহে অত্যাচাৰ কৰিছিল বা সেই সময়ত অত্যাচাৰ হৈছিল আৰু 40% যোনে বেকৱাৰ্ড ডিষ্ট্ৰিক্টৰ পৰা আছিল আৰু বাকিখিনি মেৰিট বেচিছত হৈছিল কিন্তু এই 20-25 বছৰত বহুত ফ্ৰীডম ফাইটাৰ মৰি গৈছিল যাৰ ফলত 1997 চনত এই আইনৰ এটা আৰু সংশোধন আনিছিল য'ত ফ্ৰীডম ফাইটাৰৰ ল'ৰা ছোৱালীকো এই সুবিধা দিয়া হ'ব কিন্তু ইয়াৰ পিছত 2010 চনত আকৌ এই সংশোধন আনিছিল য'ত ফ্ৰীডম ফাইটাৰৰ নাতিনিকো এই সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিল এই কোটা সিস্টেমৰ 56% কিছুমান স্পেচিয়েল মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন হৈ গ'ল 30% ফ্ৰীডম ফাইটাৰৰ বাবে 10% সেই মহিলাসকলৰ বাবে আৰু 10% বেকৱাৰ্ড ডিষ্ট্ৰিক্টৰ বাবে 5% মাইনৰিটিজৰ বাবে আৰু 1% ফিজিকেল হেণ্ডিক্যাপ মানুহৰ বাবে আৰু মাত্ৰ 44% হে মেৰিট বেচিছত হৈছিল ইয়াৰ ফলতে 2018 চনত ডাঙৰ ষ্টুডেণ্ট আন্দোলন হৈছিল য'ত তেওঁলোকে দাবী কৰিছিল যে য'ত ফ্ৰীডম ফাইটাৰ মৰি গৈছে তাত তেওঁলোকৰ ল'ৰা ছোৱালী বা নাতিপুতিয়ে ইয়াৰ ৰিজাৰ্ভেশ্যন কিয় পাব লাগে স্বাধীন কৰিছিল ফ্ৰীডম ফাইটাৰে কিন্তু এই নাতিপুতিসকলে কি কৰিছিল ইয়াৰ ফলতে 2018 চনৰ 25 মাৰ্চত এই কেছ যায় হাইকোৰ্ট পাইছিল কিন্তু হাইকোৰ্টে এই কেছটো ৰিজেক্ট কৰি দিছিল কাৰণ যিজনে এই পেটিশ্যন ফাইল কৰিছিল তেওঁৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কৈছিল ষ্টুডেণ্ট আন্দোলন ইমান বাঢ়ি গৈছিল যাৰ ফলত শেখ হাসিনা চৰকাৰে নিজেই এই কোটা সিস্টেম উঠাই দিবলৈ বাধ্য হৈছিল শেখ হাসিনা চৰকাৰে ৰিজাৰ্ভেশ্যন সিস্টেম উঠাই দিলে আন্দোলনকাৰীসকলে যি বিচাৰিছে সেইটো পাই গ'ল আৰু এই আন্দোলন তাতে সমাপ্ত হৈ গৈছিল কিন্তু এই 6 বছৰত যিসকল ফেমিলিৰ ফ্ৰীডম ফাইটাৰ আছিল সেই ফেমিলিসকলে হাইকোৰ্টত পেটিশ্যন ফাইল কৰিছিল যে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন উঠাই দিয়াটো বেআইনী 5 জুন 2024 বাংলাদেশ হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিল যে ফ্ৰীডম ফাইটাৰসকল আমাৰ দেশৰ এটা অপৰিহাৰ্য অংগৰ নিচিনা গতিকে এই ফ্ৰীডম ফাইটাৰৰ ফেমিলিৰ পৰা কোটা সিস্টেম উঠাই দিয়াটো ইলিগেল আৰু অসাংবিধানিক গতিকে এই কোটা আকৌ আহিব অৰ্ডাৰ ওলোৱাৰ পিছতে বাংলাদেশত পুনৰ ষ্টুডেণ্ট আন্দোলন আৰম্ভ হৈ গ'ল আৰু ডাইৰেক্ট শেখ হাসিনাক টাৰ্গেট কৰিবলৈ ল'লে কিন্তু অৰ্ডাৰ ওলাইছিল হাইকোৰ্টৰ পৰা কিন্তু ডাইৰেক্ট শেখ হাসিনাক টাৰ্গেট কৰিবলৈ ল'লে ইয়াৰে দুটাই প্ৰধান কাৰণ আছিল প্ৰথম কাৰণটো হৈছে শেখ হাসিনাই অপজিশ্যনক সদায় দবাই ৰাখিছিল দুই নম্বৰ কাৰণটো হৈছে এইবাৰ যে ইলেকশ্যন হৈ গ'ল এই ইলেকশ্যন একেবাৰে নিখুঁত হোৱা নাছিল যদিও তেওঁ 300ৰ ভিতৰত 222 সিট পাইছিল কিছুমান ইণ্টাৰনেশ্যনেল বডিয়ে কৈছিল যে এই ইলেকশ্যন নিখুঁত হোৱা নাই আৰু বাংলাদেশৰ মেইন অপজিশ্যন পাৰ্টিয়ে এই ইলেকশ্যন বয়কট কৰিছিল আন্দোলন চলি থকাৰ মাজতে শেখ হাসিনাই এটা স্পীচ দিছিল যে এই কোটা সিস্টেম ফ্ৰীডম ফাইটাৰৰ ফেমিলি বা নাতিপুতিক নেদি আমি কি ৰাজাকাৰৰ ফেমিলি বা নাতিপুতিক দিব লাগিব নেকি এই কথাৰ পিছতে আন্দোলনে আৰু উগ্ৰ ৰূপ লৈছিল
আন্দোলনকাৰীসকলে এটা নাৰা চলাইছিল যে উইকে আমিকে ৰাজাকাৰ ৰাজা। ইয়াৰ পিছত হাছিনা চৰকাৰে আন্দোলন ৰখাবলৈ বহুত আৰ্মি আৰু পুলিচ নমাইছিল, যাৰ ফলত বহুত ষ্টুডেণ্টৰ মৃত্যু হৈছিল। ইয়াৰ ফলত আন্দোলন আৰু উগ্ৰ হৈ গৈছিল, য'ত আন্দোলনকাৰীসকলে চৰকাৰী অফিচবোৰ জ্বলাবলৈ আৰম্ভ কৰিছিল আৰু আৱামী পাৰ্টিৰ যিবিলাক মন্ত্ৰী বিধায়ক আছিল তেওঁলোকৰো ঘৰ জ্বলাবলৈ আৰম্ভ কৰিছিল। লাষ্টত শেখ হাছিনাই এইবোৰ কণ্ট্ৰল কৰিব নোৱাৰি দেশ এৰি পেলাব লগা হৈছিল। কিন্তু ইয়াৰ পিছত বাংলাদেশ শান্ত হোৱাৰ পৰিৱৰ্তে বাংলাদেশত থকা হিন্দু মন্দিৰবোৰ ভাঙি আৰু জ্বলাই দিবলৈ আৰম্ভ কৰিলে আৰু হিন্দু মানুহক মাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ইয়াত এই আন্দোলনত হিন্দু মানুহৰ কি দোষ আছিলে? শেখ হাছিনাই বাংলাদেশ এৰি পলোৱাৰ পিছত শেখ হাছিনাৰ ঘৰত আৰু পাৰ্লিয়ামেণ্টত এই আন্দোলনকাৰীসকলে সোমাই কি কৰিলে তাক মই বুজাই দিয়াৰ প্ৰয়োজন নাই। ভিডিঅ'বোৰ দেখিলে আপোনালোকে গম পাব যে কি হৈছিল। এই আন্দোলন সঁচাকৈ ষ্টুডেণ্ট আন্দোলন আছিল নে বিৰোধীৰ এটা চক্ৰান্ত আছিল, য'ত ছাপোৰ্ট পাইছিল ISI, পাকিস্তান আৰু আমেৰিকাৰ নিচিনা দেশৰ পৰা? ষ্টুডেণ্টসকলক আগত উলিয়াই দি ষ্টুডেণ্ট আন্দোলন বুলি কৈ দেশত চৰকাৰখন ভাঙি দিয়াৰ এটা প্ৰচেষ্টা চলিছিল। পাকিস্তান আৰু আমেৰিকাই এই বিষয়ত ছাপোৰ্ট কৰাৰ এটাই প্ৰধান কাৰণ আছিল যে বাংলাদেশৰ ডে বাই ডে ভাৰতৰ লগত সম্পৰ্ক ভাল হৈ যায় আছে। বাংলাদেশৰ দুটা প্ৰধান অপজিশ্যন পাৰ্টি যিটো BNP আৰু জামাত-ই-ইছলামী, এই দুটা পাৰ্টিয়ে নিবিচাৰে যে বাংলাদেশ ভাৰতৰ লগত এটা সুসম্পৰ্কত থাকক আৰু বাংলাদেশত হিন্দুসকল শান্ত হৈ থাকক। এই ক্ষেত্ৰত ভাৰত চৰকাৰেও বাংলাদেশত থকা হিন্দুসকলে বাংলাদেশ নতুন চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে, যাতে বাংলাদেশত থকা হিন্দুসকলক অত্যাচাৰ কৰিব নোৱাৰে। বাংলাদেশৰ হিন্দুসকলে শেখ হাছিনাৰ চৰকাৰক এইকাৰণে ছাপোৰ্ট কৰিছিল কাৰণ বাকীবোৰ চৰকাৰতকৈ শেখ হাছিনাৰ চৰকাৰত হিন্দুসকলে বেছি ছেফ ফিল কৰিছিল। যদিও হিন্দুসকলৰ অত্যাচাৰ শেখ হাছিনা চৰকাৰৰ দিনতো হৈছিল, কিন্তু বাকীবোৰ চৰকাৰতকৈ কম হৈছিল। বাংলাদেশৰ হিন্দু অভিৰূপ চৰকাৰৰ মতে যেতিয়াই আৱামী লীগ পাৱাৰৰ পৰা গুচিছে তেতিয়াই বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে। বাংলাদেশত শেখ হাছিনা চৰকাৰক হিন্দুসকলে ছাপোৰ্ট কৰিছিল বুলি এইটো নহয় যে শেখ হাছিনা চৰকাৰে বা শেখ হাছিনাই বাংলাদেশৰ পৰা ভাৰতলৈ পলাই গ'ল বুলিয়ে হিন্দুসকলক অত্যাচাৰ কৰিব। বাংলাদেশত চৰকাৰ পৰিৱৰ্তন হোৱাৰ ফলত আমাৰ নৰ্থ ইষ্টত কিবা ইয়াৰ প্ৰভাৱ পৰিব নেকি বা অসমত ইয়াৰ কিবা প্ৰভাৱ পৰিব নেকি? এই ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক প্ৰফাইলটো ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। থেংক ইউ।